তো হে গাইজ ৱেলকাম টু পাইজ ব্লগ। এতিয়া আমি যাই আছোঁ এঠাইলৈ, ক'ত যাওঁ চাই থাককচোন। আমি পাই গ'লোঁ কৃষ্ণগুৰু আশ্ৰম। কিয় আহিছোঁ জানেনে? চাই থাককচোন। আমি আহিছোঁ মোৰ ভাইটিৰ ইণ্টাৰভিউ দিবলৈ। তো তাৰ এতিয়ালৈ মাতা নাই আৰু ইণ্টাৰভিউ আছে। তো সি মানে ইয়াতে এডমিশ্যন ল'ব কৃষ্ণগুৰু আশ্ৰমত। তো আমি এতিয়া ইণ্টাৰভিউটো দি লওঁ। বহুত দূৰৰ পৰা মানুহ আহিছে আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়। মই দেখাম, আপোনালোকে চাই থাকক। সি মানে পৰীক্ষা দিবলৈ ভিতৰলৈ সোমাই গ'ল আৰু আমি ইয়াতে মানে ঘূৰা ফুৰা কৰি আছোঁ। চাওকচোন, একদম নিৰল নিস্তব্ধ আৰু মানে পৰিৱেশটো ইমান ধুনীয়া। মানে চাৰিওফালে গছ গছনি, তাৰ ওচৰতে আছে মন্দিৰটো। মানে বেলেগ ভাল লাগে আৰু পৰিৱেশটো। আৰু বহুত মানুহ আহিছে, সকলোৱে মানে ঘূৰা ফুৰা কৰি আছে মানে। কি ধুনীয়া পৰিৱেশ। আৰু গাইজ এখন আইনা পাই গৈছোঁ, অলপমান মুখখন চাই লওঁ। কি থৌগা মুখ, কি পেটলা পেটলা দেখা হৈছে মোক। অ' মাই গড, কি পেটলা পেটলা দেখা হৈছে গাইজ। ইমান পেটলা নহয় মই। আৰু পৰিৱেশটো বিৰাট ধুনীয়া মানে আশ্ৰমখনৰ। এইফালে সেইফালে বহুত ধুনীয়া আৰু কিনে কিবা খাবলৈ আহি গ'লোঁ। সিহঁতে নাখায়, হেৰি বাহিলে খাব। তো মই খাওঁ ওপৰত। হে গাইজ, আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ এটা এনেকুৱা প্ৰডাক্ট যাৰ নাম হৈছে নেচাৰ চিয়ৰৰ পৰ্চ মাস্ক। আমি দিনৰ দিনটো ঘূৰি ফুৰোঁ, যাৰ ফলত আমাৰ স্কিনত বহুতো প্ৰব্লেম হোৱা দেখা যায়, যেনে শাল মইনা আৰু ছাল সুতুৰা পৰা, স্কিনটো ফাটি যোৱা, এনেধৰণৰ বহুতো প্ৰব্লেম দেখা পাওঁ। প্ৰায়ভাগ মানুহে দিনৰ দিনটো ঘূৰি ফুৰিবলগীয়া হয়, কাম কৰিবলগীয়া হয়, আৰু আমাৰ কাৰণে স্কিনৰ প্ৰব্লেমটো হৈছে অতি ডাঙৰ কাৰণ আজিকালি পলিউশ্যন চাৰিওফালে থাকে, হয়তো ক'ৰবাত কম আৰু ক'ৰবাত বেছি, আৰু আমাৰ স্কিনৰ কেয়াৰ কৰাটো বহুত চিন্তনীয় বিষয়। সেয়েহে মই আপোনালোকৰ মাজত লৈ আহিছোঁ নেচাৰ চিয়ৰৰ পৰ্চ মাস্ক ফেচিয়েল অইল। অইলটো পুৰুষ মহিলা বুলি কথা নাই, দুয়োৱে ব্যৱহাৰ কৰিব পাৰে। এই অইলটোত আমাৰ স্কিনত শাল মইনা নোলোৱাত আৰু গাঁতবোৰ ফিল কৰাত সহায় কৰে। ইয়াত কিছুমান ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, পটেছিয়াম থকা দেখিবলৈ পাওঁ, যিয়ে আমাক পিম্পলছ, অপেন প'ৰ্ছৰ পৰা ৰক্ষা কৰে। আপোনালোকে ডেইলি ৰুটিন হিচাপে ইউজ কৰক, লিংক ডিছক্ৰিপশ্যনত আছে। সি মানে এক্সাম দিছে, তাৰ এক্সামত মানে ভাল হৈছে ৰিজাল্ট। এনে মানে সি ইমান বেছি পঢ়ি ভাল নাপায়, কিন্তু ইয়াতে টাফ হয় বুলি শুনিছোঁ, বহুত পঢ়িছিল আৰু সি পঢ়ি এক্সাম দিলে, সি ভালো হ'ল এক্সামটো আৰু সি চিট পাইছে ইয়াতে। তো কৃষ্ণগুৰু আশ্ৰমত মানে এতিয়া থাকিব, হোষ্টেলত থাকিব। ক্লাছ 7ত সি এতিয়া 7, 8, 9 পঢ়িব আৰু মেট্ৰিক দিব ইয়াৰ পৰাই। তো মানে দেখাতহে হাঁহি আছোঁ, সঁচাকৈ মানে বহুত মানে বেয়া লাগি আছে। আৰু মানে ঘৰত শুয়ে থাকে, ভাল লাগে থাকিলে। তো ব্লগটো এনেদৰে চলাই আছোঁ, চাই থাকক। আৰু কি পাৰোঁ কি নোৱাৰোঁ দেখাই আছোঁ। পইচা ওলাই কিনে আমি আহি আছোঁ। দিবিয়াতে চলিটো স্কুলত আকলাই ভাবা দুখ লাগছি নেকি? ময়ে তাক লাপিতে তোমাৰ ময়ে সান্তনা এতিয়া তোমাৰ 19 তাৰিখৰ পৰা মানে ক্লাছ ষ্টাৰ্ট হ'ব গাইজ। আৰু ক্লাছ ষ্টাৰ্ট হ'লে সি 19 তাৰিখে আহিব। এখন গেট আৰু এইফালেও মানে ML হয় আৰু বাকী ইমান ৰ'দত আমি খোজকাঢ়ি যাই আছোঁ। তো গাইজ, এখনে আমাৰ আশ্ৰমখন, য'ত মানে ধুনীয়া পৰিৱেশ আছে। নাৰিকলৰ গছ, বহুত গছ গছনি আছে আৰু মানে পৰিৱেশটো চাওক, পুখুৰী ইমান ডাঙৰ ডাঙৰ, জোতা চেণ্ডেল ৰখা ঠাই বেলেগ। পিছত মানে ভাল লাগে আৰু সোমাই, এটা মানে ভাইবটো ইমানেই ভাল লাগে। কিন্তু বাহিৰৰ পৰা এনেকুৱা নালাগে যে ভিতৰত ইমান ধুনীয়া
ঠাই এখন আছে। বহাগৰ কপৌফুল বিহু বিহু লাগিছে গাত। ৰাস্তাৰ মাজত গ্লাছ পাই গেলো, তাতেই ফটো উঠি লওঁ গাইছ। আশ্ৰমৰ পৰা ওলাই আহিলো, এতিয়া আমি খাই লওঁ থোৰা আইচক্ৰীম। দিবৰ স্কুলৰ পৰা আহি পালো আৰু এতিয়া আমি খাওঁ ফুচকা ফুচকা ফুচকা। আৰু এতিয়া আমি খাই লৈ অলপ পঢ়ো গাইছ, পঢ়িবাতো লাগবই ন। তো গাইছ আমি শুবা আহি গেছো, আন্ধেৰা কায়াম हो रहा है हमारे। তো আমাৰ